মই হিয়া উদারে দিছো তোমালোকৰ সূক্ষ্ম জীৱনত হৰা গৌৰীৰ আজি মই নিজেই ৰথৰ বাট ধৰি ধৰি হৈ আহিম দুইকে যাদৱপুৰতে পুৰণাৰীগণ পুনবাৰ মংগলী পুৰোধানীয়ে অপদেৱ দৈব্যহিক জনোৱা শেষ বিদায়ৰ সম্ভাষণ আনন্দতে মই পহৰি স্বপ্নৰ ভক্তি ভক্ত
samudra ananda
মানে অপৰাধেই অবোধ কংসৰ অতদিনে তই আছিলি এহৰ ভৱনী আজি সন্দেহ হৈ কাল ৰাক্ষসী জন্মদাত্ৰী মোৰ কালন্ত মাথটো কাবত ভৰাই ৰচিল নিজে হৈ নিজৰ মৰণৰ ভেদি কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ ৰজা তুমি যেনে ইচ্ছা তেনে বিধৰ পালন কৰিব বিবেচনা কৰি হয় নকৰিব কোনো এনে গৰ্জিত কাম আছে যদি কোৱা তেনে সদ উপায় অৱশ্য
দৈব কি নহয়তো কোনো তোমাৰ শত্ৰু সেয়েহে মই কৰোঁ অংগীকাৰ জন্মিলে অবৈধ স্নেহ ত্যাগী ততালিকে সমপি মই তোমাৰ হাতত হত্যা কৰি সিহঁতক আনন্দ লভ তুমি নিষ্কণ্টক হবা তুমি চিৰকাললৈ জীবন ভিক্ষার